নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। নিজৰ জন্মৰ ঘৰখন ঘৰেই হয়। ঘৰখন যেনেকুৱাই নহওক, তাৰ আনন্দ, তাৰ ফূৰ্তি আৰু তাৰ সুখবোৰ সম্পূৰ্ণ বেলেগ। মাহীয়েক বুলি ক'লে তাইক আৰু একো নালাগে। মাহীয়েকে যিটো শিকায় ইমান সোনকালে শিক লয়। আমি হয়তো শিকালে ইমান সোনকালে কথাবোৰ তাই লক্ষ্য নকৰে নে শিকিবলৈ চেষ্টা নকৰে নাজানো, কিন্তু মাহীয়েকে যিটো শিকায় তাই খুব ধুনীয়াকৈ শিকি লয়। ঠাণ্ডা দিন আছিলে তেতিয়া। ৰাতিপুৱা ৰ'দজাক পিছফালে ইমান ধুনীয়াকৈ পৰে টিউবৱেলটোৰ কাষতে। ৰাতিপুৱাৰ সেইকাৰণে চব্জিখিনি মই তাতেই বহি বহি এনেকৈ কাটি দিলোঁ। এটা সঁচা কথা ক'বলৈ হ'লে গাঁৱলীয়া পৰিৱেশবোৰ মোৰ খুব প্ৰিয়। মই গাঁৱলীয়া পৰিৱেশ, চহা জীৱন, মানুহৰ খেতি বাতি কৰি, কৰ্ম কৰি খোৱা এই জীৱনবোৰ মোৰ খুব ভাল লাগে। আমাৰ নিজৰ ঘৰত বাৰু খেতি বাতি নাই, কিন্তু সৰুৰ পৰা মামাহঁতৰ ঘৰলৈ যাওঁ আগতে, যেতিয়া গৰম বন্ধ পাওঁ স্কুলৰ, গতিকে খেতি পথাৰৰ সকলো কামেই শিকিছোঁ। আৰু যেতিয়া হাইস্কুলৰলৈকে আমি গৰম বন্ধ পাইছিলোঁ, ডাঙৰ হোৱাৰ পিছত বাৰু বেলেগ কথা, তেতিয়া সিহঁতৰ পৰিৱেশবোৰ বহুত বেলেগ। আমি যেতিয়া টাউনৰ পৰা গৈছিলোঁ মামাহঁতৰ ঘৰলৈ, তেতিয়া গাঁৱৰ ল'ৰা ছোৱালীবিলাকে আমাৰ লগত কথা পাতিবলৈ আহে, খেলিবলৈ আহে আৰু সোধে মাছ ধৰিব জানা নাই, ৰুব জানা নাই, হাঁহি উঠে তেতিয়া। কিন্তু এইবোৰ সকলো কৰিব জানিছিলোঁ, কাৰণ মামাহঁতৰ ঘৰত আমাৰ সমনীয়াই আপা নিচাহঁতৰ ল'ৰা ছোৱালীকেইটা, আমি সিহঁতৰ লগতে পথাৰত যাওঁ। বেটি কি কৰিছা? তুমি হেৰি জুই ফুৱাইছা? হা? ডিচেম্বৰ মাহৰ ঠাণ্ডা, তোমাৰ ঠাণ্ডা লগা নাই? বেটি পুৰা চৰ্দি জ্বৰ। দদৌ কোচত ক'ত আছে বেটি? দদৌ কোনটো? দদৌ ক'ত? কোনটো দদৌ কোনটো? দদৌ দদৌ। আৰু সেইদিনা ওলাই যাওঁতে হঠাৎ মোৰ এজনী লগৰ ছোৱালী লগ পাই গ'লোঁ, একদম LP স্কুলৰে। এইজনী চাই ছোৱালী জীয়েক এইজনী, আৰু তোৰ ডাঙৰজনী জীয়ে হ'ল ন? আৰু মোৰ ছোৱালীজনী মোৰ একে ক্লাছ ফ্ৰেণ্ড, ওচৰলৈ বিয়া হৈছে আৰু আমাৰ চেহেৰা একে হ'ল ন? ডাঙৰ হ'লে হ'ব। কি কাম কৰ? খেতি কৰ? আৰু কি কয় আকৌ কি কয় পাত ছিঙো। দেখা তুমি পাত ছিঙা নালাগে। সেইবিলাকে কৰোঁ আৰু ঘৰৰ গৃহিণী। অঁ, ঘৰৰ গৃহিণী। মানে সেইবোৰ কি কেনেকুৱা লাগিছে সখী? কিহঁত আমি LP স্কুলত থাকি ন? আৰু মই তাইক কাপোৰ দেখাইছোঁ, এইযোৰ মই আজি কাপোৰ কিনিলোঁ মৰা নামৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ল'লে এইযোৰ? এইযোৰ 600 টকা। ভাল লাগিছে ন? কোমল আৰু এনেই আৰু পিকনিক চিকনিক এতিয়া যাব লাগিব ন? তই যাবি নাই? যাবতো লাগে, কি হয় আৰু দহি বনা হ'বনে? দহি বাতিম ইয়াতে, মই নিজে বাতিম, লৈ যাম আজি। ইয়াত নেবাতো, ঘৰলৈ লৈ যাম, মানে ঘৰত তাত গৈ লৈ তাত মেচিন আছে ন, নিজে চিলাই ল'ম। মই তাইক কাপোৰযোৰ দেখুৱাইছোঁ আৰু তাই খুব হেঁপাহত চাইছে। আচলতে এইবোৰ আমাৰ একদম সৰুকালৰ অভ্যাস। কিবা এটা বস্তু আনিলে যেনেকৈ আগতে সকলোকে দেখুৱাই ফুৰিছিলোঁ, এয়া মোৰ নতুন কাপোৰ লৈছোঁ, তেনেকৈ সকলোকে নেদেখুৱাওঁ। তাই যিহেতু মোৰ সৰুকালৰ লগৰ, গতিকে মই যিহেতু কাপোৰযোৰ আনিছোঁ তাইক দেখুৱাইছোঁ। আৰু যি নহওক মাইকী মানুহে কাপোৰবোৰ নতুন কিবা এটা আনিলে চাই খুব ভাল পায় ন? আৰু তাই এনেকৈ বিদায় দিলোঁ, গ'ল। আজিৰ দিনটো এনেকৈ গ'লগৈ। বেটিক মেডিকেললৈ নিলোঁ, এতিয়া তাই ভালেই হৈ গ'ল। এয়া বেমাৰ ভালেই হৈ গ'ল ন? আচলতে তেনেকুৱাই, যেতিয়া ডক্টৰৰ ঘৰলৈ যাওঁ এনেই এটা সাহস পাই নে? আমাৰো ডাঙৰ মানুহ তেনেকুৱা হয় নহয় যে? এতিয়া বেটিক দিলে দৰৱখিনি।
তাই হৈছে চৰ্দি কাহ আৰু জ্বৰ ডক্টৰে থেটিস্কোপ লগাই চালে ক'লে ইমান বোলে কফটো নাই সেইটো কাৰণে এইটো ড্ৰপ দিলে এইটো হৈছে মাৰলিভ ড্ৰপ এইটো এনেকৈ খুৱাব দিছে এইটো মানে হেৰিয়ৰ কাৰণে খুৱাব দিছে তাই যিটো কফৰ কাৰণে এইটো 6 মাহৰলৈকে 0.5 ml টুৱাইছ এ ডেইলি 7 মান্থ বাচ্চাৰ এবছৰলৈকে এইটো সেইটো 0.5 ml থ্ৰাইছ এ ডেইলি আৰু 1 year to 3 yearsৰ বাচ্চাৰ কাৰণে 1 ml থ্ৰাইছ এ ডেইলি ড্ৰপ দিছে এইটো ডক্টৰে তাৰ পৰাই দিছে য'ত মই দেখাইছোঁ তাৰপিছত এইটো নজেল এইটো যিহেতু তাই চৰ্দি নাকটো সোপা মাৰি থয় এইটো ছ'ডিয়াম ক্লৰাইড দিছে এইবোৰ চব চৰকাৰীয়ে হয় মই ফাৰ্মাচীৰ পৰা কিনা নাই আৰু এইটো পেৰাচিটামল দিছে এইটো মানে কৈছে জ্বৰ উঠিলেহে খুৱাব লাগে এনেই খুৱাব নালাগে আৰু মই যিহেতু অকণমান ক্ষীণালোঁ মই ডক্টৰক ক'লোঁ যে মই বহুতখিনি ক্ষীণ হৈছোঁ বেবী হোৱাৰ পৰা মোৰ কিবা তেনেকুৱা কিবা দিব নেকি দৰৱ তেতিয়া ক'লে আপুনি খোৱা বোৱা ঠিক কৰিব আৰু এইখিনি নৰ্মেলি এইখিনি সময়ত অলপ ক্ষীণ হয় হ'লেও মোক বেবী ফিডিং কৰি থকাৰ কাৰণে এইটো ডেইলি দিছে কেলছিয়াম দিলে ডেইলি এটাকে খাবলৈ আৰু লগত আইৰণ আৰু কেলছিয়াম দিছে এটা এটাকৈ খাই থাকিব আৰু এইবিলাক হৈছে ভণ্টিয়ে দিলে ভণ্টি আহোঁতে ভণ্টি যিহেতু ভণ্টি কৈছোঁ নাই তাই এতিয়া মোৰ টেইলাৰখন তাই চাই তাই ষ্টেচনাৰী বস্তু ভৰাইছে গতিকে মোক টেইল এটা দিলে আৰু ফুলি 3যোৰ আৰু ফুলি 3যোৰ এযোৰ 2যোৰ 3যোৰ তোমাক কি দিলে বেটিক দিছে পইচা বেমাৰ ভালেই হ'ল নেকি ডক্টৰৰ ওচৰৰ পৰা ধুপ্পু পৰিলে হে গিগি বেমাৰ ভালেই হৈ গ'ল ন ডক্টৰ তাৰপৰা আহি বাবা